চাওক পানীটো অলপ খাই লওঁ গাইছ আপোনালোকে দেখি পাইছে এয়া হৈছে পহুমৰা চেণ্টাৰৰ অলপ দৃশ্য আপোনালোকক দেখাইছোঁ আপোনালোকে চাই লওক আমি আজি যিটো জেগাত যাম সেই জেগালৈ যাবলৈ হ'লে এই পহুমৰা চেণ্টাৰৰ পৰা আপোনালোকে সোমাই যাব লাগিব এইফালে দেখিছে এয়া হ'ল লখিমপুৰ ফালৰ পৰা অহা ৰোড এয়া হ'ল পহুমৰা চেণ্টাৰ আৰু আপোনালোকে এইফালে চাওক এইফালে হ'ল আপোনালোকে বান্দৰদোৱা ফালৰ পৰা অহা এইটো ৰোড এয়াই হৈছে আমাৰ বৰ্তমানৰ পহুমৰা তাকে আপোনালোকে চাই থাকক আপোনালোকক দেখুৱাই আছোঁ এয়া দেখি পাইছে এয়া হৈছে লাচিতৰ মূৰ্তি ইয়াতে লাচিতৰ ঘোঁৰাটো আপোনালোকে দেখা পাইছে এয়া অলপ আঁতৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ এই ঘোঁৰাৰ পিঠিত বহি থকাজনেই হৈছে লাচিত বৰফুকন আপোনালোকে সকলোৱে জানেই লাচিত বৰফুকনৰ কথা আপোনালোকে চাই থাকিব আপোনালোকক সকলো দেখুৱাই গৈ থাকিম আমি বৰ্তমান পহুমৰা চেণ্টাৰৰ পৰা ইয়াত দেখি পাইছে আপোনালোকে এইটোৱে হৈছে আপোনাৰ কেমিন ৰোড আমি এতিয়া কেমিন ৰোড হৈ যাম আপোনালোকে চাই থাকিব এইটোৱে হৈছে আমাৰ কেমিন ৰোড এতিয়া আমি কেমিনৰ অভিমুখে ৰাওনা হৈছোঁ ইয়াত একচুৱেলি আমি যিটো জেগাত আজি গৈ আছোঁ সেয়া হৈছে এটা থান এই থানত অকল আমাৰ ইয়াৰ স্থানীয় মানুহে নাযায় বহুত দূৰ দূৰৰ পৰা মানুহ আহে এই স্থানলৈ গতিকে এতিয়া আপোনালোকক কৈ নিদিওঁ নামটো অলপ পাছত আপোনালোকক জনাই দিম আপোনালোকে গম পাই যাব আজিৰ ভিডিঅ'টো সেইসকল লোকৰ কাৰণে যিসকলে আজিলৈকে এই থানলৈ যোৱা নাই বা ৰাস্তা চিনি নাপায় তেনেহ'লে এই ভিডিঅ'টো চাব নিশ্চয় আপোনালোকৰ সহায় হ'ব এই স্থানলৈ আহিবৰ কাৰণে আপোনালোকে পহুমৰা চেণ্টাৰৰ পৰা সেই স্থানলৈ যাবলৈ হ'লে মোটামুটি পহুমৰা চেণ্টাৰৰ পৰা আপোনালোকে মোটামুটি 400-500 মিটাৰমান আপোনালোকে আহিব অহাৰ পাছতে এয়া দেখিছে আপোনালোকে দলংখন আৰু লগে লগে আমি পাম আৰু সেই স্থানলৈ যোৱা ৰাস্তাটো 500 মিটাৰ অহাৰ পাছতে আপোনালোকে দেখা পাব এটা ৰাইট চাইডে সোমাই যোৱা ৰাস্তা এই আপোনালোকে দেখা পাইছেই মই পাইছোঁহি বৰ্তমান এয়াই হৈছে সেই ৰাস্তাটো এয়া হৈছে আমাৰ একচুৱেলি কেমিন ৰোড এয়াই হৈছে ৰাইট চাইডে সোমাই যোৱা ৰাস্তাটো আৰু এয়াই হৈছে কেমিন ইফালেদি কেমিন যাবগৈ পাৰে আৰু পাছফালে বাৰু দেখুৱাইছোঁ আপোনালোকক চাই লওক এয়া হৈছে আপোনাৰ পহুমৰা ফালৰ পৰা অহা এই ৰাস্তা আহি এইটো তিনিআলিৰ পৰা আপোনালোকে ৰাইট টাৰ্ণ ল'ব লাগিব আপোনালোকে দেখা পাইছে আমি এতিয়া এই ৰাইট টাৰ্ণ ল'ম এই আমি এতিয়া গৈ আছোঁ আপোনালোকে চাই থাকক আপোনালোকক সকলো দেখুৱাই গৈ থাকিম 갑자기 내게 나타나준 너 난 아무 말도 할 수가 없었지 첫눈에 반한다는 이야기가 널 보는 순간 이해가 됐어 매번 야야야야야 불러 널 야야야야 때문에 এয়া আপোনালোকে দেখি পাইছে এয়া আমি গৈ আছোঁ আপোনালোকে চাই থাকিব এয়া হৈছে ইফালে কিনাৰতে ৰঙা নদীখন এয়া দেখা পাইছে আপোনালোকে ৰঙা নদী বৈ আছে তাৰপিছত এইফালে এটা আছে আপোনাৰ এইটো হৈছে আপোনাৰ পক্ষী উদ্যান আৰু এই ৰঙা নদী কিনাৰেদি এই ৰাস্তাটো গৈ আছে আপোনালোকে দেখি পাই আছে এইফালে এয়া দেখি পাইছে আপোনালোকে ট্ৰেইন গেট আমি পাইছোঁহি বৰ্তমান এইফালে ট্ৰেইন গেট এতিয়া পাৰ হ'ম আমি আপোনালোকে চাই থাকক এয়া হৈছে ট্ৰেইন আলি আমি এইফালে ট্ৰেইন দলং এয়া দেখি পাইছে আপোনালোকে এই ট্ৰেইন আলি আমি বৰ্তমান পাৰ হ'লোঁ এয়া আপোনালোকে দেখা পাইছে আমি ট্ৰেইন আলি পাৰ হৈ আকৌ আহি আছোঁ এয়া আপোনালোকে চাই থাকিব একচুৱেলি আমি যিটো স্থানলৈ গৈ আছোঁ সেয়া হৈছে সকলোৱে জানে কেঁচাইকাটি থান এই আমি কেঁচাইকাটি থানলৈ আহি আছোঁ আপোনালোকক কৈ দিছোঁ আমি আহি থকা স্থানটো হৈছে কেঁচাইকাটি থান I'm going crazy I'm going crazy 무뎌져 버린 내 가슴이 뛰어 I'm going crazy আমি
এয়া পাইছোঁহি আৰু কেঁচাকাটি থান। বেছি দূৰ নাই, এয়া পাবলৈ হৈছে আৰু এই কেঁচাকাটি থান মোটামুটি আমি পাইছোঁহি। এয়া দেখা পাইছে আপোনালোকে। 시간은 계속 흘러만 가고 기다리다 ফাইনেলি আমি এই বৰ্তমান আহি পাইছোঁহি কেঁচাকাটি থান আপোনালোকক দেখুৱাইছোঁ সকলো, আপোনালোকে চাই থাকক। এয়া হৈছে আপোনালোকৰ কেঁচাকাটি থান। আপোনালোকে দেখা পালে ফাইনেলি মই আহি পালোঁহি কেঁচাকাটি থান। আপোনালোকে দেখা পালে এইফালে ৰঙা নদীয়ে লাগি আছে। তাৰপাছতে এইফালে এয়া আপোনালোকে ধৰিব পাৰিছেনে গম পোৱা নাই, এইফালে ট্ৰেইনালীৰ পৰা বেছি দূৰ আহিব নালাগে। ট্ৰেইনালী পালে আপোনালোকে 300 মিটাৰমান আহিলে কেঁচাকাটি থানটো আপোনালোকে পাব। এই ওচৰতে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইফালে আহিয়ে বাওঁহাতে এখন দোকান দেখা পাব, তাত এই দোকানৰ লগতে কেঁচাকাটি থানলৈ সোমাই যোৱা প্ৰথম এই দুৱাৰমুখ দেখা পাব আপোনালোকে। এইফালেদি আপোনালোকে কেঁচাকাটি থানলৈ সোমাই যাব পাৰিব। এইফালৰ পৰাও আহিব পাৰি। এইফালৰ পৰা আহিলে আপোনাৰ কেমিন ছাইডৰ পৰা আহি ইফালে আহিব পাৰি, কিন্তু ইফালে বেয়া দূৰ হ'ব আহিবলৈ। গতিকে এয়া মই এতিয়া গৈ আছোঁ কেঁচাকাটি থানলৈ, থানৰ ভিতৰলৈ সোমাই গৈ আছোঁ। আপোনালোকে চাই থাকিব, আপোনালোকক দেখাই গৈ আছোঁ। এয়া মই দেখাই গৈ আছোঁ আপোনালোকক কেঁচাকাটি থান। আহা এয়া হৈছে আপোনালোকৰ কেঁচাকাটি থান। এয়া বেনাৰ। একচুৱেলি মই কেঁচাকাটি থানৰ ভিতৰৰ দৃশ্যবিলাক আপোনালোকক দেখাব নোৱাৰিলোঁ, মানে অলপ বেয়া লাগিলে সোমাবলৈ ভিতৰলৈ। মানে ভিতৰৰ পৰিৱেশটো ইমান ভাল দেখা নাপালোঁ বৰ্তমান। ভাল হওক এয়া আশা কৰিছোঁ। সেয়াই আমি ওলাই আহিলোঁ এতিয়া। অকণমান এয়া আগফালেদি গৈ আহোঁ, আপোনালোকে চাই থাকিব। আগফালৰ কিছু দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চাওঁচোন আগফালে কি দেখা পাওঁ। ফালে হৈছে আপোনাৰ এয়া আপোনালোকে দেখা পাইছে গাঁৱৰ মহিলাসকল জাকে কিবা হৈছে নেকি সম্ভৱ, জাকে দেখি পাইছোঁ। 유난히도 캄캄한다면 나 홀로 너를 생각하네. 이런 기분 설명할 수 없어. 원래 이맘쯤 너와의 여행을 생각했었는데 আমি আৰু আগলৈ আগবাঢ়ি নগ'লোঁ। এইফালে চাব লগা তেনেকুৱা কোনো দৃশ্য নাই, চাব লগা তেনেকুৱা ভাল লগা দৃশ্য দেখা নাপালোঁ। সেয়েহে আমি ঘূৰি আহিলোঁ আকৌ। এতিয়া আমি আকৌ ঘৰলৈ যামগৈ। আপোনালোকে চাই থাকক। এয়া দেখা পাইছে আপোনালোকে, এয়া ট্ৰেইন দলংখন। আকৌ আমি উভতি আহিছোঁ, আপোনালোকে দেখা পাই আছে। এইফালে দেখা পাইছে আপোনালোকে ট্ৰেইন দলংখন। আকৌ আমি উভতি আহি আকৌ আমি ট্ৰেইনালী পাইছোঁহি আৰু আপোনালোকে চাই থাকক। এয়া হৈছে ট্ৰেইনালী। এয়া আমি ট্ৰেইনালী এতিয়া ক্ৰছ কৰি পাৰ হৈ যাম, আপোনালোকে চাই থাকিব। এয়া আমি ট্ৰেইনালী ক্ৰছ কৰিছোঁ। তাৰপৰা এইফালে আপোনালোকে এইফালে দেখা পাইছে এয়া ৰঙা নদী কিনাৰত আকৌ আহি পালোঁহি আমি উভতি আহি। এইফালে এয়া পক্ষী উদ্যানৰ কিছু দৃশ্য আপোনালোকে চাই লওক। এইফালে দুটা ৰাস্তা, এইটো এটা দুটা ৰাস্তা। গতিকে আমি আকৌ ইফালেদি এইটো ৰাস্তা দি পাৰ হৈ আহি আছোঁ। যি ইমানতে এৰিছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। জয় অসম।